লক্ষীজান গড় কাপ্তানি পথ নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ ৬০ লাখ টকা আত্মসাৎ। প্ৰতিশ্ৰুতি পালন নকৰাত হেমফু আশ্ৰমলৈ যোৱা প্ৰৱেশদ্বাৰ স্থানীয় গড় ৰাইজে কৰিলে বন্ধ। কাৰ্বি আংলং জিলাত ডিফুস্থিত মহিলা সমিতিৰ হোষ্টেলত পুৰণি আৱাসীৰ বিদায় অনুষ্ঠান। নমস্কাৰ, মই সঞ্চয়তা তৰণপিয়া কাট চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আহিছোঁ আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া চাওক বিতং বাতৰি। ১৭ নং বোকাজান বিধায়িনী সমষ্টিৰ অন্তৰ্গত লক্ষীজানত গড় কাপ্তানি পথ নিৰ্মাণৰ নামত কামৰ আবণ্টন দিয়াৰ পিছতো ঠিকাদাৰে ১% কামো নকৰাৰ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে। কাৰ্বি পৰিষদৰ গড় কাপ্তানি বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্যগৰাকীৰ সোঁহাত বাবু ইংটিয়ে এই ঠিকা কামৰ আবণ্টন পায় আৰু ঠিকা কামৰ নামত আবণ্টন দিয়া ৬০ লাখ টকা কাম নকৰাকৈ নিজৰ জেপত ভৰাই দিলে। বোকাজান বিধায়িনী সমষ্টিৰ অন্তৰ্গত লক্ষীজানলৈ যোৱা পথ যোৱা কেইবাদিন নেৰানেপেৰাকৈ হোৱা বৰষুণত লক্ষীজান RCC দলঙৰ পৰা ডিমৰুলৈ যোৱা পথ একেবাৰে বোকাময় হৈ পৰাত পথেৰে আহ যাহ কৰা লোক অশেষ জীয়াতু ভুগিবলগীয়া হৈছে। বোকাময় পথতো সৰু বৰ বিভিন্ন গাড়ীৰ চলাচলৰ ফলত গাড়ীৰ পৰা হোৱা বোকাৰ চিটিকনিয়ে বাটৰুৱাক অত্যন্ত অসুবিধাত পেলাইছে। বিশেষকৈ স্কুল যোৱা ল'ৰা ছোৱালীৰ বাবে এই দুৰৱস্থা পুতৌজনক লগা হৈছে। লক্ষীজানৰ এই পথ ততাধিক ডাঙৰকৈ নিৰ্মাণৰ বাবে আবণ্টন দিয়া ঠিকাৰ কাম ১% সম্পূৰ্ণ নকৰাকৈ বিল আদায় পোৱা কাৰ্যত স্থানীয় ৰাইজৰ লগতে সচেতন একাংশ ব্যক্তিয়ে আশ্চৰ্য প্ৰকাশ কৰিছে। ৰাইজৰ প্ৰশ্ন, পৰিষদৰ গড় কাপ্তানি বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য লংকি টিমুঙে এই সকলো কাৰ্য জানি বুজি আবণ্টিত ঠিকা কামৰ বিবাদ বিলৰ ধন কেনেকৈ আদায় দিয়াত সন্মতি দিব পাৰিলে। আন একাংশ ৰাইজে এই বুলিও সন্দেহ প্ৰকাশ কৰিছে যে এই কাৰ্যত নিশ্চয় কাৰ্যবাহী সদস্যগৰাকীয়ে গভীৰ বুজাবুজিতহে সম্পন্ন কৰা হৈছিল। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ আন বহু বিভাগতো এনে উপায়েৰে ধন আত্মসাৎ কৰাৰ অনেক তথ্য উন্মোচিত হোৱাৰ আশংকা প্ৰকাশ কৰা হিচাম সচেতন ৰাইজে। ডিফু ৰিক্ৰিয়েশ্যন পাৰ্কৰ ওচৰত থকা হেমফু আশ্ৰমৰ প্ৰৱেশদ্বাৰ স্থানীয় গয়া ৰাইজে আজি কেইদিনমান ধৰি বন্ধ কৰি ৰাখি থৈছে। তেওঁলোকৰ অভিযোগ যে MP মিনিষ্টাৰকে ধৰি পৰিষদৰ শাসন নেতাসকলে গয়া ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই আৰু যেতিয়ালৈকে তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি মতে গয়া ৰাইজৰ দাবী পালন নকৰে তেতিয়ালৈকে হেমফু আশ্ৰমলৈ যোৱা এই প্ৰৱেশদ্বাৰ এইদৰে বন্ধ ৰাখি দিয়া হ'ব। বিগত কেইবা বছৰ আগতে হেমফু আশ্ৰমলৈ যোৱা পথৰ বাবে স্থানীয় গয়া ৰাইজৰ নিজৰ মাটি একাংশক এৰি দিয়াৰ বাবে MP মিনিষ্টাৰ EM সকলে অনুৰোধ জনাই কৈছিল আৰু ইয়াৰ বিনিময়ত গাঁৱৰ পৰা BA MA পাছ কৰি ওলোৱা যুৱক যুৱতীসকলক বিভিন্ন চৰকাৰী বিভাগত চাকৰিৰ সুবিধা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। গাঁৱৰ ৰাইজৰ অভিযোগ যে উক্ত গাঁওখনৰ পৰা এতিয়ালৈ কেইবাজনো BA MA পাছ কৰি ওলালে কিন্তু আজিলৈ MP মিনিষ্টাৰ EM সকলে নিজৰ কথা মতে শিক্ষক যুৱক যুৱতীসকলক ক'তো সংস্থাপন দিয়া নাই। জিলা মহিলা সমিতিৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত 23 এপ্ৰিলৰ দিনা অনুষ্ঠিত হয় পুৰণি আৱাসীৰ বিদায় সম্ভাষণৰ অনুষ্ঠান। বিদায় অনুষ্ঠানত বিভিন্ন বিষয়ক স্নাতকোত্তৰ কৰা ৪৫ গৰাকী আৱাসীক জিলা মহিলা সমিতিৰ তৰফৰ পৰা একোটা উপহাৰ টোপোলা আগবঢ়োৱা হয়। ডিফুস্থিত মহিলা সমিতিৰ কাৰ্যালয়ত মহিলা হোষ্টেল বিশেষকৈ মহিলা চাকৰিয়ালসকলৰ বাবে আৱাসৰ ব্যৱস্থা কৰা হয়। যদিও বিভিন্ন কলেজ তথা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰীসকলকো এই মহিলা আৱাসত থকাৰ সুবিধা কৰে। ডিফু মহিলা সমিতিৰ উদ্যোগী মহিলা নেত্ৰীসকলৰ মহৎ প্ৰচেষ্টাত আৰম্ভ কৰা এই মহিলা আৱাসে অসমৰ বিভিন্ন জিলাৰ পৰা আহি ডিফুৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা ছাত্ৰীসকলকে উপকৃত হয়।
গতিকে আপোনালোকৰ যিটো ফেয়াৰৱেল নহয় বিদায় নহয় সেইটো খন্তেকীয়া বিদায় আপোনালোকৰ যিটো অভয়াৰণ্য তাৰপিছত আপোনালোকে যিটো এটা নি কিছু সামৰণি মাৰি পুনৰ নতুন সংস্থানত আপোনালোকে ইয়াৰ পৰা যাবগৈ গতিকে মই আপোনালোকে পুনৰ বিহুৰ উৎসৱ ওপৰত পুনৰ শুভেচ্ছা জনালোঁ আপোনালোক যিটো দেশৰ হকে সুনাগৰিক যাতে হয় পশু প্ৰকৃতি হয় তাতে সকলোকে বিহুৰ উৎসৱ ওপৰত আপোনালোক পুনৰ উল্লেখ্য যে পুৰণি আৱাসীৰ বিদায়ী অনুষ্ঠানত জিলা মহিলা সমিতিৰ সম্পাদিকা জিতেমাই বেপী, সভানেত্ৰী প্ৰেমদা দত্ত, সহ সভানেত্ৰী কিৰণ কলিতা, উপদেষ্টা তৰুলতা বৰুৱা, সহ সম্পাদিকা সুবৰ্ণ চেতিয়া উপস্থিত থাকে। অনুষ্ঠানত বিদায়ী আৱাসীসকলে বিভিন্ন নৃত্য গীতৰ অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানৰ সৌন্দৰ্য বঢ়ায়। পৰিষদৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে জিলাখনৰ ৰাজনৈতিক দলসমূহৰ ব্যস্ততা বাঢ়িব ধৰিছে। এই ক্ষেত্ৰত বিজেপি দলৰ মাজত ব্যস্ততা আৰু উৎকণ্ঠা আটাইতকৈ বেছি, কিয়নো দলটোৰ মাজত বিজেপি আৰু পুৰণি বিজেপিৰ পৰা টিকেট প্ৰত্যাশীৰ ভিৰে বিজেপি দলৰ ৰাজনৈতিক অংকত ভিতৰি আউল লগাই আছে। এনে আউল পৰিস্থিতিৰ পৰা সুন্দৰ সমাধান সূত্ৰ উলিয়াবৰ বাবে বিজেপি হাইকমাণ্ডৰ নিৰ্দেশ মতে বিধায়ক ৰমাকান্ত দেউৰীৰ 22 এপ্ৰিলৰ দিনা বুকাজান বিধায়িনী সমষ্টিৰ অন্তৰ্গত 21 নং বৰজান পৰিষদীয় সমষ্টিত আহি উপস্থিত হয়। বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিডিবিত প্ৰায় 11 মান বজাত উপস্থিত হৈ বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰথমে বৰজান সমষ্টিৰ পুৰণি 11 গৰাকী টিকেট প্ৰাৰ্থীৰ সৈতে অনুষ্ঠেয়কৈ এক আলোচনাত মিলিত হয় আৰু আটাইৰে সৈতে আন্তৰিকতাৰে ভাৱ বিনিময় কৰে। লগতে বিজেপি দলৰ বেলেগ বেলেগ মণ্ডল মৰ্চা আৰু স্থানীয় কমিটিসমূহৰ সদস্য তথা নেতৃকৰ্মীৰ সৈতে আলোচনাত বহে আৰু প্ৰিয় প্ৰাৰ্থীৰ সপক্ষে মতামত গ্ৰহণ কৰে। সিদিনা পুৱা মতামতৰ ভিত্তিত দলীয় টিকেট প্ৰত্যাশী ৰঞ্জিত তেৰাং, ৰলেন কিলিং আৰু কাৰ্যবাহী সদস্য লংকি টিমুং তিনিওগৰাকী সপক্ষে ৰায়দান কৰে। এই তিনিগৰাকীৰ মাজত ৰাজ্যৰ তথা জিলা বিজেপি নেতৃত্বই কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেয়া আহিবলগীয়া সময়তহে ক'ব পৰা যাব। তথাপি এই ক্ষেত্ৰত এক নিৰ্ভৰযোগ্য সূত্ৰৰ মতে এইবাৰ বৰজান পৰিষদীয় সমষ্টিবাসীয়ে এক নতুন মুখ দেখা পোৱাৰ সুযোগ লাভ কৰাৰ সম্ভাৱনাই অধিক বুলি জানিব পৰা গৈছে। ডিফু মাঞ্জা পথৰ কাষত চুটিয়ানালা আদৰ্শ টিমুং গাঁৱৰ পৰা খৰচিং ৰংহাং গাঁৱলৈ যোৱা পথৰ দলংখন আজি কুপতি নিৰ্মাণ নোহোৱাত গাঁও দুখনৰ গয়া ৰাইজ আহযাহৰ বাবে সীমাহীন দুৰ্ভোগ ভুগিবলগীয়া হৈছে। ডিফু নৈৰ ওপৰত কোনো কাহানী বাই নিৰ্মাণ কৰিছিল, আজি সেয়া জহি খহি গ'ল। কাৰ্বি আংলং সাহিত্য পৰিষদৰ কিমান শাসক দল আহিল আৰু গ'ল, দলংখন একেদৰে পৰি ৰ'ল, গয়া ৰাইজৰ অৱস্থাৰ পৰিৱৰ্তন নহ'ল। এই সন্দৰ্ভত আমাৰ কাড নিউজ চেনেলৰ প্ৰতিবেদকে যুগত এই প্ৰতিবেদন চাওক। কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ ডিফু চহৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰ নিলগৰ ডিফু মাঞ্জা পথৰ একেবাৰে গাতে লগা চুটিয়ানালা টিমুং গাঁও। এইখন গাঁৱৰ পৰা ৰংহাং গাঁৱলৈ যোৱা পথতে আছে গাঁও দুখন ৰাইজৰ দুৰ্ভাগ্যৰ সাক্ষী এই দলংখন। বিগত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ASDCৰ নেতৃত্বাধীন চৰকাৰৰ দিনত গাঁৱৰ গয়া ৰাইজৰ সুবিধাৰ্থে নিৰ্মাণ কৰা এই কাঠৰ দলংখন 15-20 বছৰে নিৰ্মাণ পৰখ পৰা নাই, যাৰ বাবে এতিয়া দলঙৰ কাঠসমূহ দিনে দিনে জহি গৈ আছে। খৰালি দিনবোৰত গয়া ৰাইজে দলঙৰ ওপৰেদি নহয়, দলঙৰ তলেদি নৈৰ মাজেৰে আহি চহৰৰ প্ৰয়োজনীয় কাম নতুবা স্কুল কলেজলৈ অহা যোৱা কৰে। খৰালি কালত এনে সুবিধা হ'লেও বাৰিষা দিনবোৰত যথেষ্ট আহুকাল হয়। গাঁৱৰ ৰাইজে মিলি বাৰিষা দিনত ভগা দলংখনৰ ওপৰত বাহেৰে মেৰামতি কৰি অতি বিপদসংকুল অৱস্থাৰে অহা যোৱা কৰিবলগীয়া হয়।
গুৰুতৰ বেমাৰী বা সন্তান সম্ভৱ বা মাতৃসকলক ডিফু বা অন্য কোনো হস্পিটাললৈ নিবলৈ হ'লে বৰ কষ্টৰে এনে বিপদসংকুল অৱস্থাতে পাৰ কৰাই আনিবলগীয়া হয়। সুদীৰ্ঘ কংগ্ৰেছ শাসনকালত দলংখনৰ মেৰামতি হৈ নুঠিলেও শেহতীয়াকৈ অসমৰ সমূহ জনসাধাৰণৰ মাটি ভেটি আৰু নাগৰিকৰ জীৱন সুৰক্ষাৰ প্ৰতিশ্ৰুতিত শাসনৰ বাঘজৰি তুলি লোৱা ৰাজ্য তথা জিলা বিজেপি চৰকাৰৰ ওপৰত যথেষ্ট ভৰসা হৈছিল। অন্ততঃ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত বিগত সুদীৰ্ঘ দিন বঞ্চিত হৈ থকা দুখীয়া আৰু পিছপৰা গয়া ৰাইজৰ অৱস্থাও পৰিৱৰ্তন হ'ব। মূৰকত কিন্তু এনে হোৱা এতিয়াও পৰিলক্ষিত হোৱা নাই। সন্মুখত পৰিষদৰ নিৰ্বাচন, চুতীয়া নালাৰ ৰাইজে এতিয়া পুনৰ কাক নিৰ্ভৰ কৰিব, নিজৰ ভাগ্য কাৰ হাতত এৰি দিব, এই লৈ গয়া ৰাইজে দুধুৰ মুধুৰ অৱস্থাত পৰিছে। আজিৰ বাতৰি ইমানতে সামৰিছোঁ। মই সঞ্চিতাই কাট চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।